একো নকৰাকে ৱেইট লছ কৰিব পাৰি নেকি? নমস্কাৰ, মোৰ নাম হয় কাবেশী মোহন আৰু মই হয় এজনী ফিটনেছ কোচ। আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি কথা পাতিম, মই ৰিভিল কৰিম কি কেনেকৈ একো নকৰাকৈ আপোনালোকে ৱেইট লছ কৰিব পাৰি। এইটো এটা সপোনৰ নিচিনা নহয় জানো, কিন্তু এইটো একো মেজিক ট্ৰিক নহয়। আপোনালোকে তাৰ কাৰণে বুজিব লাগিব TDEE, টোটেল ডেইলি এনাৰ্জি এক্সপেণ্ডিচাৰ। আৰু আপোনালোকে যদি এইটো এবাৰ বুজি যায় তেতিয়া আপোনালোকে বুজি পাব কি অকল এক্সাৰচাইজ কৰিলেহে যে আমাৰ ৱেইট লছ হ'ব তেনেকুৱা নহয়। আমি সদায় লাইফত ডেইলি আমি কি এক্টিভিটিজ কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে। যোনটো আমি নভবাকৈ আমি যোনবোৰ আমি বস্তু কৰোঁ তেনেকৈ আমাৰ কেলৰিজ বাৰ্ণ হয় আৰু ৱেইট লছত হেল্প কৰে। আৰু সেইটোক কয় TDEE, টোটেল ডেইলি এনাৰ্জি এক্সপেণ্ডিচাৰ। বেচিকেলি সেইটো মানে হয় কি আমি কিমান কেলৰিজ বাৰ্ণ কৰোঁ এদিনত একো নকৰাকৈ অকল জীয়াই থাকিবলৈ কাৰণে আৰু অকল আমি যেতিয়া মুভ কৰি থাকোঁ ইফালে সিফালে। ইয়াত কেইটামান কম্পনেণ্টছ আছে। প্ৰথমটো হয় BMR, বেচিল মেটাবলিক ৰেট। আমি অকল জীয়াই থাকিবলৈ কাৰণে, আমাৰ অৰ্গেনছ কাম কৰি থাকিবলৈ কাৰণে, আমি ব্ৰিডিং কৰোঁতে আমাৰ ব্ৰেইনটো চলি থাকিবলৈ কাৰণে আমি কেলৰিজ বাৰ্ণ কৰি থাকোঁ। চাওক আমি 60 to 70% অকল জীয়াই থাকিবলৈ কাৰণে আমি কেলৰিজ বাৰ্ণ কৰোঁ আমি ব্ৰিডিং কৰোঁতে। তাৰপিছত ছেকেণ্ডটো হয় NEAT, নন এক্সাৰচাইজ এক্টিভিটি থাৰ্মোজেনেছিছ। মানে আমি এতিয়া যেনেকৈ মই এতিয়া হাতখন হিলাই আছোঁ, মই কথা পাতি আছোঁ, আমি যেতিয়া কিবা কুক কৰোঁ খানা আমি কাটি থাকোঁ, তাৰপিছত আমি যেতিয়া টাইপিং কৰোঁ, এইবোৰ কৰোঁতেও আমাৰ কেলৰিজ বাৰ্ণ হৈ থাকে। আমি এইবোৰ এনেকুৱা বেলেগ ডাঙৰ কিবা বস্তু কৰা নাই। আমি এইবোৰ ঘৰৰ অকল চিম্পল ডেইলি এক্টিভিটিজ আমি যোনবোৰ কৰোঁ এইবোৰ কৰোঁতেও চব আমাৰ কেলৰিজ বাৰ্ণ হৈ থাকে। চ' আমাৰ 15 to 30% অকল এইবোৰ কাম কৰোঁতে আমাৰ কেলৰিজ বাৰ্ণ হয়, যোনটো ৱেইট লছৰ কাৰণে হেল্প কৰে। তাৰপিছত থাৰ্ডটো হয় EAT, এক্সাৰচাইজ এক্টিভিটি থাৰ্মোজেনেছিছ। মানে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ, জিমলৈ গৈ ভাবি লওক আমি ষ্ট্ৰেংথ ট্ৰেইনিং কৰোঁ, নহ'লে আমি ট্ৰেডমিলত খোজকাঢ়োঁ, নহ'লে ঘৰতে আমি 30 minutes এৰাউণ্ড অকল আমি ৱৰ্কআউট কৰিছোঁ, তেতিয়া আমাৰ কেলৰিজ বাৰ্ণ হয়। অকল 5 to 10% আমি যেতিয়া এক্সাৰচাইজ কৰোঁ তেতিয়া আমাৰ কেলৰিজ বাৰ্ণ হয়। চ' আপোনালোকে সেইটো নাভাবিব কি অকল এক্সাৰচাইজ কৰিলে যে আমাৰ ৱেইট লছ হ'ব তেনেকুৱা নহয়। আমি দিনটোত কি কৰিছোঁ সেইটোৰ ওপৰতো বহুত ডিপেণ্ড কৰে। তাৰপিছত ফ'ৰ্থ হয় TEF, থাৰ্মিক ইফেক্ট অফ ফুড। মানে আমি যেতিয়া খাওঁ আৰু আমাৰ ডাইজেশ্যন হয় অকল সেইটো কৰিবলৈ কাৰণে আমাৰ কেলৰিজ বাৰ্ণ হয়। আমি আৰু চবতছে বেছি মই আগতে কৈছোঁ প্ৰটিনছ খাবলৈ কাৰণে, সেইটো কাৰণে মই বাৰে বাৰে কওঁ প্ৰটিনছ খালে আমাৰ চবতছে বেছি কেলৰিজ বাৰ্ণ হয়। চ' সেইটো কাৰণে আপোনালোকে বেছি প্ৰটিনছ খাব আৰু কাৰ্বহাইড্ৰেটছ ভাত চাতটো খাবই, কিন্তু চবতছে বেছি প্ৰটিনছ খোৱাৰ চেষ্টা কৰিব। চ' আপুনি এতিয়া গম পালে কি কেনেকৈ একো বেছি এক্সাৰচাইজ নকৰাকৈ অকল নিজৰ ডেইলি লাইফ যোনবোৰ আমি সদায় কৰোঁ ডেইলি লাইফত, ডেইলি এক্টিভিটিজ, এভৰিডে এক্টিভিটিজ যোনবোৰ কৰোঁ সেইবোৰ কৰি আমাৰ বহুত কেলৰিজ বাৰ্ণ হৈ যায়। অকল যে এক্সাৰচাইজ কৰিব লাগিব তেনেকুৱা নহয়। য়েছ, এক্সাৰচাইজ ইম্পৰ্টেণ্ট হয়, কিন্তু কেলৰিজ বাৰ্ণ কৰিবলৈ কাৰণে আৰু ৱেইট লছ কাৰণে নহয়, তাৰ আৰু বেলেগ বেলেগ ৰিজনছ আছে। কিন্তু আপোনালোকে চাওক অকল জীয়াই থাকিবলৈ কাৰণে অকল ডেইলি যোনবোৰ আমি নৰ্মেল এক্টিভিটিজ কৰোঁ, খানা বনাবলৈ কাৰণে, এনেই হাত হিলাবলৈ কাৰণে, এনেই অকল টাইপিঙৰ কাৰণে, অকল মুভ কৰিবলৈ কাৰণে, এনেই ঘৰতে অকল ঘৰ মুচোতে, তাৰপিছত সাৰোঁতে, ব্ৰাছ কৰোঁতে, তেতিয়াও আপোনালোকৰ কেলৰিজ বাৰ্ণ হৈ থাকে। তাৰপিছত অকল ডাইজেষ্ট কৰিবলৈ কাৰণেও আপোনালোকৰ কেলৰিজ বাৰ্ণ হয়। কিমান মজা কথা ন? চ' আপোনালোকে ট্ৰাই কৰিব বেছি মুভ কৰিবলৈ কাৰণে আৰু বেছি প্ৰটিনছ খাবলৈ কাৰণে। আৰু চাওক আপোনালোকে অকল এইটো ভিডিঅ' চাওঁতে তেতিয়াও আপোনালোকৰ কেলৰিজ বাৰ্ণ হৈ আছে। আমি যেতিয়া টোপনি যাওঁ তেতিয়া আমাৰ কেলৰিজ বাৰ্ণ হৈ থাকে। এতিয়া আপোনালোকে গম পাই গ'ল কি কেলৰিজ আপোনালোকে কেনেকৈ বাৰ্ণ কৰিব একো নকৰাকৈ মানে
অকল যে হ'ব সেইটো নহয় চ' কেলৰিজ বাৰ্ণ কৰক আৰু ৱেইট লছ কৰক ধন্যবাদ হোপ কৰিছোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ